আমাৰ সৰ্বভাৰতীয় সংযুক্ত যি গণতান্ত্ৰিক মৰ্চা আছিল AIDF বদৰুদ্দিন আজমল ডাঙৰীয়া যি দল এই দলৰ পৰা ভৱানীপুৰ সমষ্টিৰ পৰা এইবেলি প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা বিধায়ক সন্মানীয় ফণিতাল ডাঙৰীয়াই অহাকালি মৰ্ণিঙত তেখেতে AIDF দল ত্যাগ কৰিব আৰু অহাকালি আনুষ্ঠানিকভাৱে তেখেতে 1 বজাৰ পিছত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। তেওঁলোক আৰু কোনোবা আহিব ছাৰ আৰু 2জন বিধায়কৰ তেওঁলোকে আমাৰ তাত টেণ্ডাৰ দিছে কিন্তু এতিয়ালৈকে আমি বিবেচনা কৰিব পৰা নাই যিটো আমাৰ এবছলিউট মেজৰিটি দিশে আমি আগবাঢ়ি গৈছোঁ 6খন বিধানসভা নিৰ্বাচন উপনিৰ্বাচন হ'ব গোটেই কম সংখ্যক নহয় আৰু ভাবিছোঁ ৰাইজৰ আস্থা বিশ্বাসত যি এই উপনিৰ্বাচন হ'ব 6খনে আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীয়ে বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। কংগ্ৰেছ আৰু AIDFৰ আৰু কোনোবা বিধায়ক কংগ্ৰেছ আৰু AIDFৰ আকৌ ডিভোৰ্চ হ'ল দেখোঁ যোৱাকালি আৰু বিধায়ক আহিব নেকি? মই কৈছিলোঁ নিৰ্বাচনত যিটো মহাজোঁট নহয় এইটো মহাজোঁট আছিলে এইটো মহামিছাতে পৰিণত হ'ল আকৌ ৰাইজৰ দলৰ অখিল গগৈ BJPৰ অহাৰ সম্ভাৱনা আছে নেকি তেনেকুৱা নলওঁ দেই তেওঁ